ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব। আজি বনাম ফিছ কাৰী অলপ ইউনিক ষ্টাইলত, হয়তো আপোনালোকে এনেকুৱাকৈ বনাই খোৱা নাই, তো ভিডিঅ'টো চাই থাকক। আৰু প্ৰথমতে মই মাছখিনি মেৰিনেট কৰি ল'ম। তো এইখিনি মই ভালকৈ মেৰিনেট কৰা হৈ গ'ল। তাৰপিছত পেনটো দিছোঁ মানে তেল, আৰু তেলখিনি গৰম হোৱাৰ পিছতে দি দিলোঁ মই মাছখিনি মানে ফ্ৰাই কৰি ল'ম আগতে। আৰু এতিয়া মোৰ মাছখিনি গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল। তাৰপিছত মই টমেটোখিনি ভালকৈ ৱাছ কৰি পিনি কাটি ল'লোঁ। আৰু ইয়াতে মই প্ৰথমে দিছোঁ মটৰখিনি বহাই, তাৰপিছত দিলোঁ টমেটো, আৰু এইখিনি ভালকৈ সিজিবৰ বাবে মই ঢাকনিখন মাৰি দিম। আৰু বিশেষকৈ মই মা মছলা ব্যৱহাৰ নকৰোঁ, অলপ চিম্পুল ষ্টাইলতে বনাওঁ, একদম মানে ঘৰুৱা। বিশেষকৈ আপোনালোকক মই কৈ নাথাকোঁ, আপোনালোকে স্ক্ৰীণত দেখিবই মই কি ব্যৱহাৰ কৰিছোঁ বা কেনেকুৱাকৈ ৰান্ধিছোঁ। আৰু যদি কোনোবাই মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব। আপোনালোকৰ এটা ছাপৰ্টে বহুত, আৰু যদি আপোনালোকে ছাপৰ্ট কৰে তেনেহ'লে আমি মটিভেশ্যন পাওঁ। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আছে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকক কৈ থাকোঁতে মোৰ আঞ্জা ৰেডি হ'ল, আৰু প্ৰায়ে ৰেডি হৈ গ'ল। আৰু কিন্তু এতিয়া মই ইয়াতে পানী নিদিওঁ, এইখিনি উতল আহিবলৈ দি দিছোঁ। তাৰপিছত ইয়াতে ছাৰ্ভ কৰি মই ধনিয়া, আৰু ইয়াতেতো ধনিয়াৰে চিজন, ধনিয়া নিদিলে জানো আঞ্জা হ'ব এইখন। আৰু আপোনালোকে ট্ৰাই কৰি চাব, বহুত ভাল পাব। আৰু এতিয়া মোৰ থালি ৰেডি, আৰু এতিয়া মই এনজয় কৰোঁ, আপোনালোকে এনজয় কৰক। তো বাই।